আজি লকডাউনৰ অন্য এটা দিন আৰু অন্য এটা ভিডিঅ'ৰ সৈতে মই অৰিস্মিতাই মোৰ চেনেল বি ক্ৰিয়েটিভ উইথ অৰিস্মিতা চেনেললৈ স্বাগতম জনাইছোঁ। তেন্তে ব'লক আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰ'ব, আপোনালোকক ভিডিঅ'টো দেখুৱাৰ আগত মই অকণমান হিণ্টছ ল'ব বিচাৰিছোঁ। ভিডিঅ'তনো কি আছে? এইখন মই ঘৰত বনোৱা মাস্ক হয়। দেখিছেনে? তেন্তে আপোনালোকেও ঘৰত বনাব পাৰিব। আহক আমি ভিডিঅ'টো উপভোগ কৰোঁ। প্ৰথমতে মই এখন কাপোৰ কাটি লৈছোঁ। এতিয়া মই আপোনালোকক জোখটো দেখুৱাই দিম মই কিমানত কাটিলোঁ। প্ৰথমতে মই চাওক, বহলটো মই আপোনালোকক দেখুৱাই দিছোঁ। 7.5 আছে মোৰ বহলটো, 7.5। আৰু দীঘলটো হৈছে 5.5। চাওক, 5.5। 5.5ত মই কাটিছিলোঁ। এতিয়া মই চাওক, দুটা লেয়াৰত যিহেতু বনাম, গতিকে মই এতিয়া খোলা ছাইডটোৰ গোটেই মূৰণিটো মই মাৰি ল'ম, চিলাই কৰি ল'ম মই। এতিয়া এনেকৈ চিলাই যাব। এয়া মই গোটেই খোলা ছাইডটো এনেকৈ চিলাই ল'লোঁ। বন্ধ ছাইডটো আৰু চিলাবলৈ নালাগে। এতিয়া মই ওলাই থকা সূতাখিনি কাটি দিলোঁ। এতিয়া চাওক, যিহেতু আপোনালোকে মাস্কবোৰত দেখিবলৈ পায় এনেকুৱা ধৰণৰ কুচকুচ থাকে, মই কুচকুচ দি লৈছোঁ। আৰু আপোনালোকৰ সুবিধাৰ্থে মই ইয়াত এনেকৈ আলপিন প্ৰথমতে কুচকুচ দি আলপিন মাৰি লৈছোঁ দুয়োটা ফালেই। এতিয়া মই সেই দুয়োটা ফাল মেচিনত চিলাই ল'ম। সেই কুচকুচৰ ওপৰতে আপোনালোকে এনেকৈ প্ৰথমতে এটা গাঁঠি দিব, তাৰ পাছত এনেকৈ চিলাই যাব। এতিয়া চাওক, এয়া এটা ফাল মই চিলাই হৈ গ'ল। এতিয়া আনটো ফালো এনেকৈ চিলাই যাব। আৰু চিলাই হোৱাৰ পাছত আলপিনকেইটা আপোনালোকে খুলি দিব। একেবাৰে কিন্তু মূৰত চিলাই নামাৰিব, অকণমান গেপত মাৰিব। মই দেখিছেনে, দেখুৱাই দিছোঁ মই কিমান গেপত চিলাইটো মাৰিছোঁ, দেখিছে? এতিয়া মই তাত দুয়োফালে ফিনিচিং আহিবৰ বাবে এনেকুৱা ধৰণৰ কাপোৰ মই কাটি ল'ম। এয়া চাওক, মোৰ এতিয়া দীঘলটো কিমান আছে, অলমষ্ট 3 মান আছে। 3 হ'ব, 2 and 7 মান আছে, গতিকে 3 অলমষ্ট। এতিয়া মই 3ত এয়া মই দাগ এটা দি লৈছোঁ। সেই আৰু বহলটো চাওক আপোনালোকে 1.5 ইঞ্চ আছে। এতিয়া মই এনেকৈ ভাঁজ লগাই পেলাই 3 কৰি দুটা ভাঁজ কৰি পেলাই এতিয়া চাওক, মই 3ত দাগ দি ল'লোঁ, এনেকৈ কাটি ল'ম। এতিয়া মই দুটা পিচ তেনেকৈ উলিয়াই ল'লোঁ।
দুয়োফালে লগাবৰ বাবে মই দীঘলকৈ কিয় কাটিছোঁ আপোনালোকে এইটো বুজি পাইছে যিহেতু দুটা লেয়াৰ কৰিছোঁ এতিয়া মই কাটি লোৱা কাপোৰখন এয়া সাইডত জয়েন লগাই দিম যাতে ফিনিশিংটো ভাল আহে তাৰ বাবে এতিয়া সিলাই যাব এতিয়া মই এনেকৈ সিলাই ললো এতিয়া মই দুয়োটা ফালে এনেকৈ কাপোৰ কেখন জয়েন লগাই ললো এতিয়া চাওক কাপোৰখন আপোনালোকে উলুটাই দিব লাগিব এয়া চাব এয়া উলুটাই দিলো মই দি পেলাই দুটা ফোল্ড কৰি পেলাই মই এতিয়া বগা সুতাটো যাতে আপুনি দেখা নাপায় তাৰ বাবে মই এতিয়া সিলাই কৰি লম মাস্ক বনোৱাটো খুব টান নহয় খালি সিধা সিধি আপোনালোকে সিলাইবোৰ কৰি গলে হৈ গল এতিয়া মই চাওক এয়া পাইপিং দিছো মই এতিয়া দুইখিনিতে মই এনেকৈ পাইপিঙত সিলাই কৰি লৈছো এতিয়া বাকি যোনখিনি ৰৈ গৈছে সেইখিনি আপোনালোকে এনেকৈ কাটি দিব এয়া ইফালে আমাৰ অকনমান ওলাই আছিল এইখিনি মই কাটি দিলো এতিয়া আনটো ফালো মই এনেকৈ দুটা ফোল্ড কৰি সিলাই লৈছো এতিয়া মোক ৰছীৰ বাবে মানে মাস্কখনত ৰছী লগাবলৈ পিছফালে ৰছীডালেৰে বান্ধিবলৈ আমাক ৰছী লাগিব গতিকে এতিয়া মই ৰছীৰ বাবে কাপোৰ উলিয়াই ল'ম এতিয়া চাওক মই ৰছীডাল আমাক দীঘল লাগিব গতিকে এয়া 32 ইঞ্চ মই লৈ লৈছো এতিয়া 32 ইঞ্চত লৈ পেলাই মই বহলটো আপোনালোকক দেখুৱাই দিছো এয়া 1.5 ইঞ্চ মই বহল লৈছো লৈ পেলাই দুটা ভাঁজ কৰি লৈছো এতিয়া মই কাটি দিম আপোনালোকে মন কৰিব যে দুটা লেয়াৰ দিলে আপোনালোকে সকলোবোৰ কাপোৰ আপোনালোকে এনেকৈ দুটা ভাঁজ কৰি পেলাই কাটিব এতিয়া প্ৰথমতে মই এয়া মুৰণিটো মাৰি লম কাপোৰখনৰ দুটা ফোল্ড কৰি লম তাৰ পাছত সিলাই দিম এইখিনিতে যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিবলৈ নেপাহৰিব এতিয়া মই এটা মূৰ সিলাই ললো তে আনটো মূৰো মই ঠিক তেনেকৈ সিলাই লম এয়া চাওক আনটো মূৰ এনেকৈ দুটা ফোল্ড কৰিব কৰি পেলাই এনেকৈ সিলাই ল'ব এতিয়া মই ৰছীডাল লগাবৰ বাবে এনেকৈ মাজেৰে মই দুভাঁজ কৰি জুখি চাইছো মাছ কোনখিনিত পৰে এতিয়া ৰছীডাল একেবাৰে মাজত লগাব লাগিব দেই কাপোৰখনৰ নহলে এডাল যদি ছুটি হয় এডাল দীঘল হৈ থাকে তেতিয়া বেয়া লাগিব নহয় গতিকে
এতিয়া খোলা সাইডটো মই এইফালে লগাই দিম মই জুখি মাখি লৈছো যাতে কোনোফালে দীঘলো নহয় ছুটিও নহয় দুইটা যাতে সমান হৈ থাকে এতিয়া ইয়াৰ ওপৰেৰে মই চিলাই লম এতিয়া প্ৰথমতে কাপোৰখনত হেখিনিত চিলাই লৈ পেলাই মই কাপোৰখন উলুটাই দিছো এতিয়া দি পেলাই এনেকে দুটা ফোল্ড কৰিব কৰি পেলাই চিলাই লব ৰছিবিলাক খুব পাতল থাকে যিবোৰ দোকানৰ পৰা কিনি অনা হয় সেইবোৰ খুবে পাতল থাকে যাৰ বাবে খুব কম দিনতে চিঙি যায় গতিকে তাৰ বাবে মই দুটা লেয়াৰ দি পেলাই বনাইছো যাতে বেছি দিন যায় এতিয়া চাওক মই এইখিনিটো দুটা ফোল্ড কৰি লৈছো লৈ পেলাই এতিয়া চিলাই যাম খালি সিধা সিধি চিলাই দিলে হৈ যায় আৰু ইয়া মই দেখুৱাই দিছো চাওক দুয়োফালে দুটা মুৰণি দিছো দি পেলাই এনেকে চিলাই গৈছো তো আমাৰ মাৰ্কস হৈ গল ভিডিওটোৰ শেষত কৈ দিও যদি ভিডিওটো ভাল পায় লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত যে আছে বেল আইকনটো হেতু প্ৰেছ কৰিবলৈ নাপাহৰিব